প্ৰথম কথা হ'ল আমাৰ নগাঁও লোকসভা সমষ্টিৰ অধিকাংশ মানুহ ধৰ্মীয় সংখ্যালঘু আৰু এই লোকসকল সদায় তেওঁলোকে নাগৰিকত্বৰ নামত হাৰাশাস্তিৰ বলি হৈ আছে। তেওঁলোকে এইটো নিশ্চয়তা বা নিৰাপদ অনুভৱ কৰা নাই যে তেওঁলোক ইয়াত শান্তিত তেওঁলোকে অসমৰ নাগৰিক হিচাপে ভাৰতৰ নাগৰিক হিচাপে স্বীকৃতি লাভ কৰি শান্তিৰে তেওঁলোকে থাকিব পাৰোঁ। মাজে মাজে তেওঁলোকৰ কাৰোবাক ভোটাৰ বনোৱা হয়, কাৰোবাৰ ওপৰত বিদেশী নোটিছ দিয়া হয়, বহুত লোকক অবৈধভাৱে তেওঁলোকক বিদেশী সজাই ডিটেনশ্যন কেম্পত বন্দী কৰা হৈছে। বহু লোক আছে যিসকল নদীৰ গৰাখহনীয়াত আক্ৰান্ত হৈ আজি হাজাৰ হাজাৰ পৰিয়াল তেওঁলোকে মানে অনাই বনাই ঘূৰি ফুৰিছে, ভূমিহীন ভেটিহীন হৈ ক'তো আশ্ৰয় নাপায়। তেনে লোকে যদি ক'ৰবাত চৰ চাপৰিত গৈ পেলাই আশ্ৰয় লয় বা তাতে তেওঁলোকে নিজে জীৱন ধাৰণৰ চেষ্টা কৰে, তাতো দেখা যায় চৰকাৰে উচ্ছেদ চলাই তেওঁলোকক তাৰ পৰা খেদি পঠিয়ায়। উজনি অসমত যদি তেওঁলোকে শ্ৰম দান কৰিবলৈ বা কাম কৰিবলৈ যায়, তাতো কাণত ধৰি উঠা বহা কৰাই, সন্দেহযুক্ত নাগৰিক বুলি তেওঁলোকক তাতো হাৰাশাস্তি কৰে। গতিকে এই মানুহসকল প্ৰথমতে ভাৰতৰ নাগৰিক হিচাপে পাব লগা সাংবিধানিক গণতান্ত্ৰিক অধিকাৰখিনি পোৱা নাই, সেইখিনি তেওঁলোকে নিৰাপত্তা অনুভৱ কৰা নাই। গতিকে প্ৰথম কথাটো হ'ল আমাৰ প্ৰথম টাৰ্গেট হ'ব এই লোকসকল যে ভাৰতৰ নাগৰিক হিচাপে সাংবিধানিক গণতান্ত্ৰিক অধিকাৰখিনি পাব লাগে, সেইটো এষ্টাব্লিছ কৰাটো আমাৰ প্ৰধান লক্ষ্য। আৰু দ্বিতীয় কথাটো হ'ল যে এই নগাঁও লোকসভা সমষ্টিৰ মানে যিটো এলেকা আছে তাত ধৰক ইউনিভাৰ্চিটি বা তেনেকুৱা ভাল মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ বা উচ্চ শিক্ষা প্ৰতিষ্ঠানৰো বহুত অভাৱ আছে। কেন্দ্ৰীয় বিশ্ববিদ্যালয় এখনৰ প্ৰয়োজন আছে। ইয়াত ব্ৰহ্মপুত্ৰৰ মানে ঢিঙৰ পৰা চিংৰিলৈকে আকৌ ভোৰাগড়ৰ পৰা খাৰুপেটীয়ালৈকে ইয়াত দলঙৰ প্ৰয়োজন আছে উত্তৰ অঞ্চলৰ লগত ব্যৱসায়িক সম্পৰ্কৰ কাৰণে। তাৰ লগতে আমাৰ হয়তো ৰেলপথৰ সম্প্ৰসাৰণ বা যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ কৰিব লগা কাম আছে, এই এনেকুৱা বহুত ধৰণৰ ইছ্যু আছে, সেইখিনি আমি চেষ্টা কৰিম যাতে সমাধান হয়। আৰু এই লোকসকল যাতে ভূমিহীন লোক ক'ৰবাত যদি চৰ চাপৰিত বা ক'ৰবাত চৰকাৰী ভূমিত বহিলেই তেওঁলোকক মানে মানুহ হিচাপে গণ্য নকৰি তেওঁলোকক যেনেকৈ উচ্ছেদ কৰা বা হাৰাশাস্তি কৰা হয়, আৰু চৰকাৰে সদায় যিটো বুলডোজাৰ চলায়, এইবিলাক আমি কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে হোৱাট ইজ গয়িং অন ইন দ্য ষ্টেট অফ আছাম, আৰু অসমত কি হৈ আছে, মাইনৰিটি মানুহক ইয়াত কি ট্ৰিট কৰা হয়। আমি ভাবোঁ যে পাৰ্লিয়ামেণ্টত কথাখিনি উপস্থাপন কৰিলে সমগ্ৰ ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কথাবিলাক জানিব, আৰু অসম চৰকাৰৰ এই দমন নিপীড়ন মাইনৰিটি নিৰ্যাতন যাতে বন্ধ হয়, সেইটো আমাৰ প্ৰধান লক্ষ্য হ'ব।